বন্ধুসকল মোৰ সেকেন্ড চ্যানেল LXD Figures ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগৰ এটা ইণ্টাৰেষ্টিং বিষয় গোবাট গৰুৰ বাট এনেকৈ ধদৰ আলি আছে গোখাই কমল আলি আছে। মোৰ গাঁওখনত মই আছোঁ থিয় হৈ। এই গাঁৱতে মোৰ জন্ম। আমাৰ গাঁৱৰ যিটো খেতিয়ক ৰাইজ বা আমাৰ পিতা ককাহঁতৰ দিনৰে পৰা এই গোবাটটোৰ প্ৰচলন আছিল। গৰুৰ কাৰণে স্পেচিয়েল বাট চাওকচোন, মানুহ আৰু গৰুৰ যিটো মানে কি হয় যে গৰুক কিমান গুৰুত্ব দিছিলে আমাৰ কৃষিজীৱী মানুহখিনিয়ে, যে বাৰিষা যেতিয়া পথাৰবোৰ মানে কি ধানেৰে ভৰি থাকে তেতিয়া বাৰিষা কালত মানে কি হয় ঘাঁহৰ নাটনি হয়। সেই নাটনিৰ কাৰণে কি কৰে, এই ৰিজাৰ্ভ, এই গৌবাটটোৰ মূৰত এখন প্ৰকাণ্ড ৰিজাৰ্ভ আছে। এই গাঁওখনৰ শ গৰু তেতিয়া কি হয়, এই গৌবাটটোৰে গৰখীয়াবোৰে ৰিজাৰ্ভলৈ খেদি আনে। মানে ধৰকচোন 10টা 11টা বজামানত মানে গৰুবিলাক ঘৰৰ পৰা উলিয়াই লৈ আহে আৰু গোটেই দিনটো গৰু চাৰে। আৰু সাধাৰণতে কি হয়, পাল পাতি গৰু চৰা হৈছিলে। যদি দুজন মানে গাঁওখনত যদি 200 ঘৰ মানুহ আছে, সদায় দুজন গৰখীয়াৰে পাল পতা হয়। আজি যদি 2জন গৰখীয়া, ঠিক তেনেদৰে গাঁৱৰ মুখিয়ালসকলে এই মানে কি কেনেকৈ কাৰ কেতিয়া দায়িত্ব পৰিব সেই মানে ভাগ কৰি দিছিলে। আৰু গৰুবোৰে কি যে শৃংখলাবদ্ধভাৱে গৌবাটটোৰ লগত সেই গৰুহঁতৰ ইমান এটা বুজাবুজি আছিল। চাৰিওফালে ঘাঁহনি আছে, কিবা আছে, সেইফালে ৰিজাৰ্ভ, কোনো ধৰণৰ গণ্ডগোল নাই। একেবাৰে শৃংখলাবদ্ধভাৱে গৰুবোৰ এটাৰ পিছত আনটো একেবাৰে আমি শাৰী পাতি অহা দেখিছিলোঁ শৈশৱৰে পৰা। গতিকে চাওক, আমাৰ পূৰ্বপুৰুষসকলৰ কি যে চিন্তা আছিল। যেনেকৈ ড্ৰেইনেজ ছিষ্টেম আজি মহানগৰত নগৰত, ঠিক তেনেদৰে গাঁৱত আছে খাৱৈৰ ছিষ্টেম আছিল। খাৱৈৰে বেয়া পানীবোৰ পথাৰলৈ ওলাই যায়। ঠিক তেনেদৰে গৰুবোৰৰ কাৰণে আছিল উমৈহতীয়া গৌবাট। কাৰণ চাওক, কৃষিজীৱী পৰিয়ালত গৰুৱে লক্ষ্মী বুলি গণ্য কৰা হৈছিল। গৰুক লক্ষ্মীৰ লগত তুলনা কৰা হৈছিল গৰুক। আৰু গৰুক খুব পবিত্ৰভাৱে মানে পোহপাল কৰিছিলে। গৰু নহ'লে কি হয়, গোটেই এন্ধাৰ হৈ যাব কৃষিজীৱী মানুহৰ কাৰণে। সেইকাৰণে গৰুৰ কাৰণে এই যে স্পেচিয়েল এটা ৰাস্তাৰ জন্ম দি আমাৰ আজো ককাহঁতে কিমান যে দূৰদৰ্শিতাৰ পৰিচয় দিছিল, য'ত মানে কি হয় তাত তেওঁলোকৰ বিজ্ঞান মানসিকতা ফুটি উঠিছিল। এনেকুৱা গৌবাট, এই গৌবাটটোৰে এই যে কি নাম আছিল আপোনাৰ? চন্দ্ৰকান্ত দাস। এখেতে বহুত গৰু চৰাইছিলে গৌবাটটোৰে আহি। কওকচোন বাৰু, কেনেকৈ আপুনি গৰু চৰাবলৈ আহিছিল? আমি কিমান সৰুৰ পৰা গৰু চৰাইছিলে? ঠিক 12 বছৰ। হয়, ঠিক 12 বছৰ পিছত আমি এই নদীৰ নিচিনা আছিল গৌবাগৰি, মানে জংঘল, চাৰিওফালে জংঘল। আচ্ছা, জংঘলৰ মাজে মাজে আমি 3টা 4টা ল'ৰাই গৰুবিলাক লৈ আহোঁ। গোটেই গাঁৱৰবিলাক সিমূৰ গোটেই আৰু আমাৰ মোটামুটি 100 কিমান ঘৰ মানুহ আছে। গতিকে সেই মানুহবিলাকৰ গৰুবিলাক এদিন 2টা 3টা লগ হওঁ, হৈ পেলাই গৰুবিলাক সকলো ৰাইজৰ গৰুবিলাক থুপৰাই আনি এই গৌবাগৰ ৰাস্তাইদি এই পানী পতা চকী একদম আমি ৰিজাৰ্ভলৈ লৈ যাওঁ। আৰু গোটেই দিনটো আপোনালোকে গৰু চাৰিছিল? গোটেই দিনটো গৰু চাৰিছোঁ। আৰু গধূলি সময়ত আমি গোটেই গৰুবিলাক থুপৰাই লৈ আৰু এই গৌবাগে দিয়ে এই গৰুতে লৈ গৈছিল। আৰু ইণ্টাৰেষ্টিং কথা যে গৰুবোৰেও জানিছিল যে কাৰ কোনটো ঘৰ, কাৰ কোনটো গোহালি। যেনেকৈ গৌবাটেৰে যেতিয়া ৰিজাৰ্ভৰ পৰা গৰুবোৰ ওলাই আহে, গৰুবোৰে যেতিয়া এনেকৈ ওলাই গৈ গাঁও পায় যে কাৰ গোহালি কোনটো, মালিকৰ ঘৰ ক'ত, গৰুবিলাকক ক'ব নালাগে। গৰুবিলাকে নিজে নিজৰ গোহালিত নিজৰ মানে পদূলিৰে সোমাই যায়, হয়নে নহয়? গতিকে গৰুৰ যিটো তেওঁলোকৰ ছেকেণ্ড চেঞ্চ, গতিকে এইটো সাংঘাতিক আছিল। গতিকে আচ্ছা, আপুনিও বাৰু কেতিয়াবা গৰু চৰাইছিল নে? এই গৌবাটেৰে আহিছিল নে? আহিছোঁ। আচ্ছা, কওকচোন। আচ্ছা, মই তেতিয়া স্কুলত পঢ়িও আছিলোঁ। আৰু তেতিয়া আমাৰ তাৰমানে 2জনৰ এই পালা বুলি কয়, পাল বুলি কয়, আমাৰ পাল বুলি কয়। আমাৰ 2জন হয়, সেই মূৰৰ এজন নাইবা এই মূৰৰ এজন, এনেকৈ আমাৰ 2জনৰ পাল হয়। আমি 2জনে এইখিনিক লৈ আহিব লাগে। আমাৰ নামঘৰত গৰুবিলাক ৰাখি থয়, তাৰ পৰা আমি লৈ আহি আমাৰ তাৰপিছত আমি এই ৰিজাৰ্ভত আমি গৰু চাৰি থাকোঁ। ডিউটিটো আৰম্ভ হৈ যায়। আপোনালোকে কিবা টিফিন চিফিনো আনিছিল? আমি আনিছিলোঁ, টেঙা আনিছিলোঁ। এই কেঁচা কল থাকে, এই টেঙাবিলাক কলবিলাক আনিছিলোঁ। আনি মেথন তাত আমি চাকলে খাওঁ। আৰু এই কেঁচা কল, আঠিয়া কল পুৰি লৈ আহোঁ। আহি আৰু তাত ৰিজাৰ্ভত বহি সুন্দৰভাৱে খাওঁ। খাই তাৰপিছত কালা আছিল, ইয়াত কালাৰ খেতি আছিল। সেই কালাৰ মাজত বহি যাওঁ, কালা অলপ লৈ আহি কালাবিলাক আনি গৰুৰ কান্ধত সুন্দৰভাৱে আমি খাব ধৰিম। খাই দুপৰীয়া আমাক এজন মানুহ আহিব আৰু আমাক যাব দিব, আৰু সিহঁতে খাই আৰু আমাক
খেদি দিওঁ। গতিকে চাওক মানে তেওঁলোকে আজি যিটো টিফিন ব্যৱস্থা আছিলে সেই টিফিন ব্যৱস্থাত এতিয়াও আছিল। তেওঁলোকে কি কৈছে আমাৰ কেঁচা কল পুৰি খাইছিল, যে আঠিয়া কেঁচা কল তেওঁলোকে পুৰি খাইছিল। গতিকে ফুট ধুলো নিশ্চয় আছিলে, কাৰণ সেইটো আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি অহা যে আঠিয়া কল এটা কিমান মানে কি মূল্যৱান বস্তু। যিয়ে নহওক আজি এই গৌবাতটোতো সময়ৰ সোঁতত এদিন নোহোৱা হৈ যাব। চাওক মানে কি যে মানুহৰ সংখ্যা বাঢ়ি আহিল এনেকুৱা, এই গৌবাতটো নোহোৱা হৈ গ'লে আপোনালোকৰ দুখ লাগিবনে? বিৰাট দুখ লাগিব, বিৰাট দুখ লাগিব। এতিয়া ধৰক আমাৰ গৰুবিলাক এতিয়া জহা তহাদি আনিব লগা হৈছে, গৌবাতটো বন্ধ হৈ যাব তেতিয়া আমাৰ যেতিয়া মানুহবিলাক হৈ যাব, তাৰ পাছত আমি কি কৰিম? গৰুবিলাক চাৰাৰ কাৰণে আমাৰ বিৰাট সজ্জতি হয়, এহেদি লৈ আনবাৰ দিগদাৰ হয়, ইয়াৰ গালি তাৰ গালি খাব লগা হ'ব। এতিয়া সেনেহেন হৈছে। এতিয়া গৌবাতটো নোহোৱাৰ কাৰণে আমাৰ অসুবিধা আনিছে। মানে মই ভাবোঁ যে এই গৌবাতটো আমি সংৰক্ষণ কৰিব লাগে গাঁওবাসীয়ে, কাৰণ মানে এনেকুৱা এটা মানে ঐতিহ্যপূৰ্ণ বস্তু। আজিৰ পৰা হয়তো 100 বছৰ পিছত যদি এই যিটো তাত এনেকুৱা এটা লুংলুঙীয়া বাট, যিটো বাটেৰে গৰুৱে অহা যোৱা কৰিছিল, শাৰী শাৰীকৈ গৰুবিলাক অহা যোৱা কৰিছিল বাৰিষা কালত, মানে কি এই যে ৰংমনে গৰুবোৰে ঘাঁহ খাইছিল। আচ্ছা, ৰংমনে গৰুবোৰে ঘাঁহ খোৱা, টিলিঙা বাজি থকা সেই মুহূৰ্ত আপোনালোকৰ সেইবিলাক স্মৃতি মনত পৰিলে কেনেকুৱা লাগে? বা বিৰাট মানে ঘুগুৰা থাকে। আচ্ছা, এই ডাঙৰ ডাঙৰ এইবিলাক খাটা থাকে, খাটা বুলি কওঁ আমি। সেই খাটাবিলাক দমদমে বজাই যায়, আৰু যিবিলাক মেইন বদমাইচি গৰু থাকে তাক ডাঙৰ ঘাটা এটা দিয়ে। সি যেন গম পায় যে এই গৰুটো পলাল, সেইবুলি তেতিয়া গৰুটোৰ আৰু খেদি যাব লগা হয়। আচ্ছা, তাৰপিছত আৰু গৰুটো খেদি আনি লগ যাওঁ। আচ্ছা, আপোনালোকৰ এই যে ৰিজাৰ্ভত যেতিয়া গৰু চৰাইছিল ৰেলৰ আলিটো, গতিকে আপোনালোকেতো ৰেল দেখিছিল, বিভিন্ন ৰেল দেখিছিল, হয়নে নহয়? গতিকে এই যে আপোনালোকৰ এতিয়া সৰু আছিল, এই যে মানে গৰুৱে ঘাঁহ খাই আছে, এইপিনে ৰেল গৈ আছে, গৈছে, কিবা মালগাড়ী আহিছে, তেনেকুৱা সেই ৰেল, সেই যে বাকৰণিখন, আমাৰ ৰিজাৰ্ভখন, এই লুংলুঙীয়া বাটটো, সেই স্মৃতিবিলাক কেনেকুৱা? কেতিয়াবা কাজিয়াও লাগিছিল নেকি? লাগিছিল। কেনেকুৱা কাজিয়া লাগিছিল? মানে ধৰক ৰেল কাণে যায়, গৰুবিলাক উঠে, ধৰক মই নেগালিলেও সি যায়, সি নেগালি মই নেগালি ৰাগাৰাগি হয় আমাৰ। তই গৰু কাটি দিব, গৰুটো কাটবা যাওঁ, গেলি কি কৰিবি? তই যা ফটাফট যা। তাৰপিছত মই যাওঁ আৰু দাউৰি লৈ আহোঁ, আৰু কেতিয়াবা কাজিয়াও লাগে আৰু ভালো হৈ গ'লোঁ আমি। তাৰমানে কি হয়, মানে কি ৰিজাৰ্ভখনৰ কাষেৰে ৰেলৰ আলিটো গৈছিলতো, গৰুৱেতো নাজানে ৰেল আহিব নে কি আহিব। কেতিয়াবা গৰুবোৰে কি হয়, ঘাঁহ খাই মানে ৰেলৰ আলিৰ ওচৰ পাইগৈ, মানে চিৰি ক্ৰছ হ'ব খোজে, তেতিয়া এওঁলোকৰ ডিউটিটো বাঢ়ি যায়, যে চিৰিক মানে গৰু যেতিয়া হ'ব এক্সিডেণ্ট হৈ যাব। গতিকে কিমান ৰিক্স, যদিও মানে সহজ কথা, মানে গৰু চৰাটো সিমান সহজ কথা নহয়। বিৰাট ৰিক্স। এটা গৰু যদি কিবা কাৰণত আমাৰ ধৰক গৰু আনি চাৰতে যদি গৰু কাটি দেই, তেতিয়া সেই গৰুৰ দামটো আমি দিব লগা হয়। আজি কেতিয়াবা তেনেকুৱা ঘটনা ঘটিছিল নেকি? মানে আমাৰ জানাত ঘটা নাই, ৰেলে কাটি দিছিল যে ধৰক আপোনাৰ গৰু আপুনি আনিছে, তাৰপিছত আমি আনি মেথান তাত দৰৱ দিছিল বা মুকালে থৈ দিছিল, তেতিয়া কেতিয়াবা অকস্মাত যায় সেই ৰেলে কাটি দিছিল। ডাঙৰ পানিছমেণ্ট হোৱা নাছিল, সেইটো গাঁৱত কোনো পানিছমেণ্ট নাছিল, কাৰণ কেতিয়াবা হ'ব পাৰে এক্সিডেণ্ট। গতিকে এই যে গৌবাত সম্পৰ্কীয় এই যে আমাৰ যিটো ভিডিঅ', এই ভিডিঅ'টোৰ মাজেৰে আমাৰ এটাই মানে কি উদ্দেশ্য, যে এনেকুৱা ঐতিহ্যমণ্ডিত এই আলিবাটবোৰ, যেনেকৈ গৰুৰ কাৰণে সুকীয়া, মই নাজানো ভাৰতৰ বিভিন্ন প্ৰান্তত গৰুৰ কাৰণে সুকীয়া ৰাস্তা আছেনে মই নাজানো, সেইখিনি মোৰ মানে কি চিন্তা শক্তিৰ বাহিৰত। কিন্তু অসমৰ গাঁৱৰ ৰিজাৰ্ভবিলাকলৈ বাৰিষা গৰুবোৰ অহা যোৱা কৰিবলৈ যিটো এটা আচুতীয়া ৰাস্তা, এই ৰাস্তাটোৱে অসমীয়া সমাজ জীৱনৰ গৰুৰ প্ৰতি মৰম, গৰুৰ প্ৰতি কৰ্তব্যনিষ্ঠা, দায়িত্বনিষ্ঠা ইয়াকে সূচায়। মই ভাবোঁ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা গৌবাট আছে, ৰিজাৰ্ভলৈ যোৱা এনেকুৱা গৌবাট আমাৰ গাঁৱত আছে, আৰু এইবিলাকে আমাৰ সম্পদ, আমাৰ সাংস্কৃতিক সম্পদ হৈ পৰিব এদিন। গতিকে আমি এইবোৰ সংৰক্ষণ কৰিব লাগে। এই যে গৌবাট সম্পৰ্কীয় আপোনাৰ এই যে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব, আৰু আপোনালোকৰ অঞ্চলতো যদি গৌবাট আছে কমেণ্ট বক্সত জনাবচোন। আৰু এনেকৈ এদিন অসমত গৌবাটৰ সংখ্যা কিমান ওলাই যাব। চাওক, আজিকালি গৌশালা হৈছে, সেইটো ভাল কথা, গৰু মানে অনাথ গৰুবোৰ গৌশালাত ৰখা হয়, কিন্তু আগতে তেনেকুৱা নাছিল গৌশালা। আমি গৌশালা হৈছে ভাল পাইছোঁ, কিন্তু অতীতৰে পৰা গৰুৰ প্ৰতি অসমীয়া সমাজ জীৱনৰ যিটো শ্ৰদ্ধা এই গৌবাটবোৰে প্ৰমাণ কৰে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। এইখিনি কৈয়ে মই LXD ফিগ'।